নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু সকলোৱে হয়তো দুৰ্গা পূজা চাই আছে। কিন্তু আমি যোৱাকালি যাব নোৱাৰিলোঁ, আমাৰ ইয়াতে বৰষুণ দি আছিলে আৰু এতিয়া এনেকৈ ওলাই ল'লোঁ পূজা চাবলৈ আৰু গৈ থাকোঁ এতিয়া পূজা চাব। তো ভাল লাগে, দুৰ্গা পূজা বুলি ক'লে খুব ভাল লাগে। তেন্তে ব'লক, আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। তেন্তে ব'লক, এতিয়া মই মন আৰু মনৰ দেউতাক আমি পূজা চাব যাওঁ। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ আৰু এয়া চেণ্টাৰ পালোহি আৰু মিঠাই ল'লোঁ। এতিয়া আমি পূজা নাচাওঁ, এতিয়া মই গৈ আছোঁ। ক'ত গৈ আছোঁ মই গৈ পেলাই দেখুৱাম। আৰু যিহেতু দোকানত সোমালোঁ, তো মনে গাড়ীয়ে দেখুৱাই আছে আৰু এতিয়া আমি গৈ আছোঁ আৰু বহুত বেছি দূৰ নহয়। যিসকলে আগত মোৰ ভিডিঅ' চাইছে নিশ্চয় চিনি পাব মই ক'লৈ গৈছোঁ। তেন্তে গৈ থাকোঁ ব'লক। আৰু আহি পোৱাৰ পিছতে মই চাহ বনালোঁ আৰু এতিয়া আমি গোটেইকেইটা চাহ খাই লওঁ। তো এয়া আহিছোঁ আজি ঘৰলৈ, যিহেতু ভাইটি ঘৰলৈ আহিছে আৰু ভাইটি অহাৰ কাৰণে বোৱাৰীজনীও আহিছে আৰু টিকলাটোক চাবলৈ আৰু পূজা বুলি ঘৰ বুলি আহিলোঁ আৰু এপাক। ভাইটিয়ে ভাত খোৱাকৈ মাতিলে আজি। আৰু এইফালে আমাৰ চিজুৰ অকণমান গাটো চৰ্দি হৈ আছে, সেইকাৰণে সি মনটো মাৰি আছে। এইফালে আমাৰ ইহঁত দুটাও আহিছে, বাৰ ল'ৰা ছোৱালী দুটা আছে। আৰু ভাইটিৰ ল'ৰাটোলৈ কাপোৰ এযোৰ আনিছিলোঁ, তাকে পিন্ধাই চাওঁ হয়নে নহয়। আৰু ডাঙৰ বায়েও দি পঠাইছে ভাগিনীৰ হাতত, তো পিন্ধাই চাওঁ এতিয়া। আৰু সৰু ল'ৰা ছোৱালীক কাপোৰ পিন্ধাবলৈ বহুত বেছিয়ে দিগদাৰ, তথাপিতো আৰু পূজা বুলি ক'লে সৰু ল'ৰা ছোৱালীক ইয়াত বেছিকৈ পূজা লাগে। ইয়াত দেখিছে আমাৰ ডাঙৰ বাৰ ল'ৰাটো আৰু ইফালে মোৰ ল'ৰাটো দুয়োটাই পূৰা বন্দুক মৰা খেলি আছে। আৰু মই আহিলোঁ অকণমান আমাৰ ওচৰৰ দাদাৰ ঘৰত, দীপক দাৰ ঘৰত। তো অকণমান বহি আছোঁ আৰু বৌয়ে চাহ বনাই আছে, তাকে অকণমান দেখুৱাই দিলোঁ। যিহেতু বহুত দিনৰ মূৰত অহা হয়, তো এপাক মাৰি দিওঁ আৰু কিয় কান্দা এইয়া চোৱাচোন মামা বাবু দেউতা কি কৈছে চোৱাচোন, আকৌ দাঙি দেচোন দেউতা কি কৈছে চাবা দেই। বে কৰিব চাবা দেই, এইয়া হাঁহি দিয়া চিজু, হাঁহি দিয়া। আঙুলি নাখায়, আঙুলি খাই ৰঙা পৰি গৈছে সেইকাৰণে। বাবা ধুনু বাবা ন কেনেৰা হ'লো ল'ৰাটো, দুষ্ট। আৰু ল'ৰা ছোৱালীবোৰ যে দেউতাক বুলি ক'লে একদম পগলা হৈ যায়। ভাইটিক ইমানকৈ নাপায়েই, সি কেতিয়াবাহে আহে, তথাপিতো মানে দেউতাকক পালে তাক একোৱেই নালাগে, বেলেগৰ কোচত সি যাবই নিবিচাৰে আচলতে। আৰু ভাত খোৱাৰ টাইম হৈ গ'ল, ভাত পানী খাই এতিয়া যিহেতু পূজা চোৱাই নাই, এতিয়া পূজা চাবলৈ যামহে পিছবেলা। আৰু এয়া আহি পাই গ'লোঁ আমাৰ জামুগুৰি। আৰু পূজাত বহুত মানুহ, গতিকে একো ভিডিঅ' কৰিবলৈ পৰা নাই আৰু তথাপিতো অলপ দেখুৱাই দিছোঁ আপোনালোকক। মানুহৰ ভিৰৰ মাজত মানুহৰ হেৰা বহে, ইমানেই মানুহ হয় আমাৰ ইয়াতে, যিহেতু 6খনমান আমাৰ ইয়াত পূজা হয়। তো এয়া আমাৰ ইয়াত আহি আমাৰ বা আৰু ইফালৰ আমাৰ মানুহক আমি পাই গ'লোঁ। এতিয়া আমি বহুত সময় এনেকৈ পূজা চাওঁ আৰু যিহেতু 5খন মণ্ডপ আছে আৰু মনেও এইবাৰ অকণমান ভালকৈ বুজি পাবহি, তো সেইকাৰণে। আৰু এইখন মণ্ডপত প্ৰথমতে আহিলোঁ, খুব ধুনীয়াকৈ এইখন মণ্ডপ বনাইছে, তাকে অকণমান দেখুৱাই দিছোঁ আপোনালোকক। নৱমীৰ ভোগ ভক্তপ্ৰাণ ৰাজ্যপালে গ্ৰহণ কৰি আছে, মাটিসমূহ ডাষ্টবিনত পেলাবৰ কাৰণে
আৰু পূজা বুলি ক'লে এইবোৰ দোকানততো নোসোমালে নহ'বই। মই নাখাওঁ বাৰু, কিন্তু আমাৰ বাহঁতে খুব বেছি ভাল পায়, সেয়েহে আমি ইয়াতে সোমাই দিলোঁ। আৰু এয়া মানুহে লৈছে লেগ পিচ, ইফালে ঘুগুনি মই লৈছিলোঁ, কিন্তু মোৰ ভাল নালাগিল। আৰু ইফালে চাওমিন। আৰু এইখন হ'ল একেবাৰে শেষৰ পূজা, সোমাই আহিছোঁ ঘৰৰ কাষতে। আৰু আজিৰ ভিডিঅ' ইমানেই আছিল।